নমস্কাৰ বন্ধুসকল, আমাৰ টেষ্ট মেড ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টিত আমি আপোনালোকলৈ আগবঢ়াম ইণ্ডিয়ান হিষ্টৰীৰ 30টা ইম্পৰ্টেণ্ট জিকে, যিবোৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে খুবেই জৰুৰী, যিবোৰ এক্সামত ইণ্ডিয়ান হিষ্টৰীৰ কথা সোধা হয়। বন্ধুসকল, ইয়াত যদিও প্ৰশ্নসমূহ ইংৰাজীত আছে, ইয়াৰ অসমীয়া অনুবাদো মই লগে লগে কৈ যাম, গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। তেন্তে আহক আমি এতিয়া প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ো। 1. Who was the viceroy at the time of Quit India movement? ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাইসৰয় কোন আছিল? Answer: Lord Linlithgow. Next, who was the first Governor General of India? ভাৰতবৰ্ষৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেলৰ নাম কি? Answer: Lord William Bentinck. Next, who was the first Governor General of Independent India? স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেলৰ নাম কি? Answer: Lord Lewis Mountbatten. Next, when was the National Council of Education established? National Council of Education কেতিয়া established হৈছিল? Answer: 15 August 1906, অৰ্থাৎ 1906 চনৰ 15 আগষ্টত। Next, when was the Muslim League established? Muslim League কেতিয়া স্থাপন হৈছিল? Answer: 1906, 1906 চনত। Next, do or die is the famous slogan given by. Do or die এই বিখ্যাত শ্লোগানটো কোনে দিছিল? Answer: Mahatma Gandhi. Next, the English established their first factory in India at. অৰ্থাৎ ইংলিছবোৰে তেওঁলোকৰ প্ৰথম ফেক্টৰীটো ইণ্ডিয়াত ক'ত এষ্টাব্লিছ কৰিছিলে, অৰ্থাৎ ক'ত স্থাপন কৰিছিলে? এনচাৰ: চুৰাট, অৰ্থাৎ চুৰাটত। নেক্সট, হু ষ্টাৰ্টেড দ্য ফাৰ্ষ্ট ইংলিছ নিউজ পেপাৰ ইন ইণ্ডিয়া? ভাৰতবৰ্ষত পোনপ্ৰথমতে কোনে ইংৰাজী বাতৰি কাকতৰ আৰম্ভণি কৰিছিলে? এনচাৰ: J.A. Hickey. নেক্সট, who is called the father of Indian National Congress? ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ পিতৃ হিচাপে কাক কোৱা হৈছে? Answer: A.O. Hume. Next, who was the constitutional advisor to the Constituent Assembly of India? Answer: Sir B.N. Rao. Next, who was the first speaker of Independent India's Lok Sabha? স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথমজন স্পীকাৰৰ নাম কি আছিল? Answer: G.V. Mavlankar. Next, in which year Salt Satyagraha took place? Salt Satyagraha কোনটো বৰ্ষত হৈছিল? Answer: 1930, অৰ্থাৎ 1930 চনত। Next, in which year Cabinet Mission came to India? কেবিনেট মিছন ভাৰতবৰ্ষলৈ কোন চনত আহিছিলে? এনচাৰ: 1946, অৰ্থাৎ 1946 চনত। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া? ভাৰতবৰ্ষৰ প্ৰথমজন ভাইচৰয় কোন আছিল? এনচাৰ: লৰ্ড কেনি। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ কংগ্ৰেছ? কংগ্ৰেছৰ প্ৰথমজন মহিলা সভানেত্ৰী কোন আছিল? এনচাৰ: মিছ এনি বেচেণ্ট। নেক্সট, হু ৱাজ দ্য চেয়াৰমেন অফ দ্য পাৰ্টিশ্যন কাউন্সিল? পাৰ্টিশ্যন কাউন্সিলৰ চেয়াৰমেন কোন আছিলে? এনচাৰ: লৰ্ড মাউণ্টবেটেন। নেক্সট, দ্য চাইমন কমিশ্যন হুইচ কেম টু ইণ্ডিয়া ইন ফেব্ৰুৱাৰী 1928 was boycotted because. যিখন চাইমন কমিশ্যন আছিলে, অৰ্থাৎ ইণ্ডিয়াত অনা হৈছিলে চাইমন কমিশ্যন, সেইখন বয়কটেড কৰা হৈছিলে, অৰ্থাৎ ভাৰতৰ পৰা বাহিৰ কৰা হৈছিলে, অৰ্থাৎ নমনা হৈছিলে ভাৰতৰ মানুহবিলাকে। সেইখন কিহৰ কাৰণে কৰা হৈছিলে সেইটো? আনচাৰ: অল ইটছ মেম্বাৰ্ছ ৱেৰ ইংলিছমেন। অৰ্থাৎ এই কমিটিখনৰ, অৰ্থাৎ চাইমন কমিশ্যনখনৰ গোটেইবোৰ মেম্বাৰ ইংলিছ আছিলে, অৰ্থাৎ ইংলেণ্ডৰ পৰা আছিলে, সেইবাবে এইখন বয়কটেড কৰা হৈছিলে। নেক্সট,
Mohandas Karamchand Gandhi was called Mahatma by. আমি জানো যে মহাত্মা গান্ধীৰ সম্পূৰ্ণ নামটো হৈছে মোহনদাস কৰমচান্দ গান্ধী। অৰ্থাৎ তেওঁ আগৰ সৰুৰ পৰাই মোহনদাস কৰমচান্দ গান্ধী আছিলে, কিন্তু তেখেতক মহাত্মা কোনে কৈছিলে? এনচাৰ ৰবীন্দ্ৰনাথ টেগৰ। অৰ্থাৎ ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁক মহাত্মা সম্বোধন কৰিছিলে প্ৰথমবাৰৰ বাবে। নেক্সট, who was the first Indian to be elected to the British Parliament? ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ বাবে প্ৰথমবাৰৰ বাবে ইলেক্ট হোৱা ইণ্ডিয়ান জনৰ নাম কি? অৰ্থাৎ ভাৰতীয় জনৰ নাম কি? এনচাৰ দাদাভাই নৌৰোজী। নেক্সট, the first telegraph line between Calcutta and Agra was opened in. কলকাতা আৰু আগ্ৰাৰ মাজৰ প্ৰথম টেলিগ্ৰাফ লাইন কেতিয়া অপেন হৈছিল? এনচাৰ 1853, অৰ্থাৎ 1853 চনত। নেক্সট, নেম দ্য ফাৰ্ষ্ট ইংলিছ নিউজ পেপাৰ ইন ইণ্ডিয়া। ভাৰতবৰ্ষৰ প্ৰথমখন ইংৰাজী বাতৰি কাকতৰ নাম কি? এনচাৰ দ্য বেংগল গেজেট। নেক্সট, হু ফাৰ্ষ্ট ট্ৰেন্সলেটেড ভাগৱত গীতা টু ইংলিছ। ভাগৱত গীতাখনক ইংৰাজীলৈ অনুবাদ প্ৰথমতে কোনে কৰিছিল? এনচাৰ চাৰ্লছ উইলকিন্স। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ইউজ দ্য ৱৰ্ড স্বৰাজ্য। স্বৰাজ শব্দটো ইউজ কৰা প্ৰথমজন ভাৰতীয়ৰ নাম কি? এনচাৰ বাল গংগাধৰ তিলক। নেক্সট, in which place did Satyagraha first started by Mahatma Gandhi? মহাত্মা গান্ধীয়ে কোন ঠাইৰ পৰা প্ৰথমতে সত্যাগ্ৰহৰ আৰম্ভ কৰিছিলে? এনচাৰ চম্পাৰণ। নেক্সট, the second battle of Panipat in 1556 fought between. 1556 চনত যিখন পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিলে সেইখন কাৰ কাৰ মাজত হৈছিলে? এনচাৰ আকবৰ এণ্ড হেমু। হেমুৰ সম্পূৰ্ণ নাম হৈছে হেমচন্দ্ৰ। নেক্সট, কুতুব মিনাৰ কনষ্ট্ৰাকশ্যন ৱাজ ষ্টাৰ্টেড বাই কুতুবুদ্দিন আইবাক ইন 1192। অৰ্থাৎ কুতুব মিনাৰৰ কনষ্ট্ৰাকশ্যন আৰম্ভণি কৰিছিলে কুতুবুদ্দিন আইবাকে ইন 1192। হু হেড কমপ্লিটেড দ্য কনষ্ট্ৰাকশ্যন অফ কুতুব মিনাৰ। কুতুবুদ্দিন আইবাকৰ কিন্তু কনষ্ট্ৰাকশ্যনটো সম্পূৰ্ণ হোৱা নাছিলে, কিন্তু ইয়াক সম্পূৰ্ণ কোনে কৰিছিলে? এনচাৰ ইলতুৎমিছ। নেক্সট, হু ইজ ন'ন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ নেপোলিয়ন হিচাপে কাক জনা যায়? এনচাৰ সমুদ্ৰগুপ্ত। নেক্সট, the national song of India, Bande Mataram, was first published in which novel in 1882? 1882 চনত বন্দে মাতৰম যিটো ভাৰতৰ ৰাষ্ট্ৰীয় গীত সেইটো এখন প্ৰথমবাৰৰ বাবে এখন নভেলত পাব্লিছ হৈছিলে। এইখন নভেলৰ নাম কি? এনচাৰ আনন্দমাত। নেক্সট, in which year the Indian National Congress was established? ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ কোনটো বছৰত প্ৰতিষ্ঠা হৈছিল? এনচাৰ 1885, অৰ্থাৎ 1885। নেক্সট, হু ইজ known as the founder of Indian National Congress? ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ ফাউণ্ডাৰ হিচাপে কাক জনা যায়? এনচাৰ আলান অক্টাভিয়ান হিউ। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টিত আমি আপোনালোকলৈ আগবঢ়ালোঁ ইণ্ডিয়ান হিষ্টৰীৰ 30টা ভেৰি ইম্পৰ্টেণ্ট জিকে। আমি আগলৈ এনেকুৱা ভিডিঅ' বনাই থাকিম যাতে আপোনালোকে আমাৰ ভিডিঅ' চাই যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাব পাৰে। আজিৰ ভিডিঅ'টি যদি চাই ভাল লাগিলে তেন্তে লাইক কৰিব, আপোনালোকৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।